নমস্কাৰ বন্ধু বান্ধৱীসকল, সেইটো এটা মোৰ দ্বিতীয় ব্লগ। তো আজি গুৱাহাটীত প্ৰথম নিশা দুৰ্গা পূজা চাবলৈ বুলি গৈছিলোঁ বেলতলা চাৰিআলি ফালে। একেবাৰে দুৰ্গা পূজা নিমাও মানে মানুহ নাই তেনেকৈ, অকল যান বাহন এলাও আছে। আজি কাইলৈৰ পৰা যান বাহনৰ এডোখৰ ছাইড, এই ছাইডটোত গলিটোত দুটা ৰাস্তাতে ৰাজপথটোত মানে এলাও নাই আৰু পূৰা মানুহ ভিৰ হয়। মানুহ ফালিব নোৱাৰা ভিৰ হৈ যায়। তো পল্টন বজাৰ ফালেও ভিৰ হ'ব, পল্টন বজাৰ ফালেও যাম, তাতো ব্লগ ভিডিঅ' বনাম। তো আজি এনেই এপাক চাবলৈ গৈছিলোঁ কিমান মানুহ কি হৈছে যায়। তেনেকৈ মানুহ ইমান নাই, অলপ দুই এটা মানুহ আহিছে আৰু বস্তু চস্তু কিনিছে। সৰু সৰু বাচ্ছাবিলাকে আমনি কৰিছে না, তো সিহঁতৰ ফালৰ পৰাই মানে ফুটপাথৰ পৰা মা দেউতাকে চাগে লৈ আনিবলগীয়া হৈছে। তেনেকৈ একো নাই, ইমান ভিৰ চিৰ নাই, বছ অলপ লাইট মানে বেছি আছে। জানেই দেখোন গাঁৱৰ পূজাবিলাক বেলেগ আৰু চহৰৰ মহানগৰৰ পূজা অকল লাইটৰ বাহাদুৰি। বছ লাইট লাইট লাইট, হৰ জেগাত প্ৰত্যেকটো গলি লাইটিং সকলোৱে মানে চব পূজাৰ কমিটিবিলাকে অকল লাইটৰে ব্যৱস্থা বেছিকৈ কৰিছে। দুৰ্গা পূজাটো ফেশ্বন কৰিছে, লগতে লাইটৰো ব্যৱস্থা ৰাখিছে ৰাস্তাই ৰাস্তাই। আৰু এইফালে সৰু সৰু বাচ্ছাখিনি লুভুৱাবৰ কাৰণে পুতলা কিবা কিবি বস্তু সজাই ৰাখিছে। একেই সৰুতে আমি ঠাই পিষ্টল লৈছিলোঁ, কিবা এটা কাগজৰ মাজত যে গুলি খাৰ সোমাই থাকে, সেই খাৰখিনি যে এটা লোহাৰৰ পিষ্টল, টিঙৰ পিষ্টলৰ মাজত যে সুমিয়াই থাপাক ঠাচ ঠাচ শব্দ কৰে, বা শিলৰ ওপৰত থৈ শিল এটা জুবিয়াই দিলোঁ মানে খুন্দিয়াই দিলোঁ মানে ফুটে। এনেকুৱা ধৰণৰ পিষ্টলবিলাক আমিও ইউজ কৰিছিলোঁ আগতে, বহুত মানে কিনিছিলোঁ। দুৰ্গা পূজাটো ধৰি লৈছোঁ, ধৰক কাইলৈ দুৰ্গা পূজা, আমি আজিৰ পৰা খন্দা ষ্টাৰ্ট কৰিয়ে দিছিলোঁ পইচাৰ কাৰণে। বাকী আমি আগতে চুঙাটো পইচা থৈছিলোঁ, বাঁহৰ চুঙাত পইচা থৈছিলোঁ। গাঁৱৰতো আমাৰ এইবিলাক নিয়মেই বেলেগ আৰু দুৰ্গা পূজাৰ কাৰণে খুব বেছি পইচাও বেছি জমা নহয়, 70, 80, 90, 100 এনেকৈ জমা হয়। বাকী ঘৰৰ পৰা লওঁ, তেনেকৈ গৈ পেলাই পিষ্টল কিনো আৰু বছ ঘুগুনি খাই পেলাই গুচি আহোঁ। তো এতিয়া যিমান লাহে লাহে ডাঙৰ হৈ আহিছোঁ, অকণো মানে বস্তু একো কিনিবই মন নাযায়। তো আজি মই গ'লোঁ, ভিডিঅ' বনাইছোঁ, কিন্তু একো খোৱা নাই, একো কিনা নাই। অকল 10 টকীয়া পানী বটল এটা কিনিছোঁ, খাইছোঁ, বছ হৈ গৈছে পূজা। এনেকেই আৰু আমাৰ কাৰণে দুৰ্গা পূজা। বাকী ছোৱালী মানুহখিনিও ইয়াত গুৱাহাটীত বেছিকৈ ওলাই অহা নিচিনা দেখিবলৈ পাইছোঁ, বা চবফালে অকল ছোৱালী। ল'ৰা মানুহ ইমানটা অহাই নাই, চব বেছিকৈ ছোৱালীভাগেই ওলাই অহা নিচিনা লাগিছে। বাচ্ছাতকৈ বেছি ছোৱালীয়ে আহিছে। জেগাই জেগাই কমিটিৰ ফালৰ পৰা পুলিচ দিছে চাগে, প্ৰশাসনৰ ফালৰ পৰা পুলিচে লাঠি লৈ ঘূৰি ফুৰিছে। তো এনেকুৱাই আৰু দুৰ্গা পূজা চাওক কেনেকুৱা, একো মেলমেলীয়া টাইপৰ লাগিছে। তো কেনেকুৱা লাগিছে ক'ব। আমাৰ গাঁৱৰ ফালে হয়তো দিনতে পূজা হয়, গাঁৱততো ৰাতি নহয়। তো মহানগৰত আকৌ পূজা ৰাতিহে হয়, দিনত নহয়। দিনত একোৱেই নাই, দোকান চোকান একো নাথাকে, চব ৰাতি নিশা যিমান পূৰা 9টা 10টা বজালৈকে। এতিয়ালৈকে মূৰ্তিখিনি ক্লিয়াৰ কৰাই নাই, চাদৰ মেখেলা কিবা কিবি পিন্ধাই আছে চাগে। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই যেনেকৈ হ'লেও অলপ হ'লেও দুৰ্গা পূজাৰ নিচিনাকৈ আমোদ ল'ব পাৰিছে। যোনসকলে যোৱা নাই বৰ্তমান, মানে মহানগৰত অহাও নাই চাবৰ কাৰণে, তো তেওঁলোকৰ কাৰণে ভিডিঅ'টো কমচে কম অলপ হ'লেও আমোদজনক হৈছে। তো আশা কৰিছোঁ যদি ভিডিঅ'বিলাক চাই অলপ চলপ মোৰ ভাল পায়, প্ৰথম ভিডিঅ' বনাইছোঁ, ইমান এটা কেমেৰাৰ আগত ডাইৰেক্ট কথা ক'ব পৰা নাই। তো আপোনালোকে ভিডিঅ'বিলাক অলপ লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি দিব। যোনে মোৰ ভিডিঅ'বিলাক চাবলৈ পাইছে, তো ছাবস্ক্ৰাইব কৰি থৈ দিব। ছাবস্ক্ৰাইব কৰিবলৈতো খুব পইচা নালাগে, ফ্ৰীতেহে ছাবস্ক্ৰাইব কৰি দিব। তো এনেকৈ অলপ আগুৱাই গ'লোঁ, আগুৱাই গৈ পেলাই বেলতলা কমচে কম চাৰিআলি, এইটো বেলতলা চাৰিআলি পাৰ হৈ পেলাই বশিষ্ঠ মাৰ্কেট পাৰ হৈ পেলাই এইটো এটা পূজা মণ্ডপ পালোঁ। তো বন্ধুসকল, আৰুনো দেখুৱাবলৈ কি আছে, আজিলৈ ইমানেই। তো আপোনালোকক আশা ৰাখিছোঁ ভিডিঅ'বিলাক চাই ভাল পাব। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে পুনৰ এবাৰ লগ পাম। ধন্যবাদ।